Guys, finally dinto ahi gol mazar mat 48 ঘন্টা. Hello everyone, welcome back to my channel. আজি আৰু এটা ভাবিছো ভিডিও কৰো যেহেতু মাজত 48 ঘন্টা আছে. বিয়া বুলি অলৰেডি আলহী আহা আৰম্ভ কৰি দিছে. তো আজি দিনটো ঘৰৰ মানুহখিনি আৰু গোট খাম. মানে কোন কোন আহিলে আৰু দিনটো কেনে পাৰ কৰিলো এইটোৱে দেখা দিম এই ভিডিওটোৰ জৰিয়তে. গাইজ অলৰেডি আলহী আহি গ'ল. দেখা পাইছে কোন আহিছে. প্ৰথম আলহী যোনজন আহিছিল যোৱাকালি সেইজনক এতিয়ালৈকে মই চেনেলত অনা নাই. তাক চেনেলত আনিম. তাৰ আগত মই চাহ একাপ খাই লওঁ. আৰু চবেই জানে মই চেনেলটো কিহৰ কাৰণে ক্ৰিয়েট কৰিছিলোঁ. তো ষ্টিল সেইবিলাক মনত ৰাখিবৰ কাৰণে প্ৰচেষ্টা চলি আছে. মোৰ বিষয়ে কিবা এটা কোৱা. পঢ়িলে তোৰ বিয়া চ' বহুতখিনি কাম বাকী আছে. অলপ কৰোঁ গৰম বহুত. গৰম ইমানে যে কামটো কৰিব লাগে. কামত অলপ আছে, মাটিখিনি ফিল আপ কৰিব লাগে. অলৰেডি অলপ কৰি ৰাখিছিলোঁ, বাকীখিনি কৰিম বুলি ভাবিছোঁ. আজি যোৱাকালি ওপৰৰ যি ত্ৰিপাল আছে সেইখিনি লগাই থৈ গৈছে. গাইজ ভিডিঅ'টো এতিয়ালৈকে যদি চাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলত যদি আপুনি নতুন হয়. আৰু যদি আপুনি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে চাই ল'ব. ভিডিঅ'সমূহ নিশ্চয় ভাল পাব. তো গাইজ আজিৰ পৰা 1 উইক আগত যোনটো মই ভিডিঅ' আপলোড কৰিছিলোঁ সেইদিনাখন দেখাইছিলোঁ যে ৰভা খুটা পোতাৰ কথাটো, সেইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ. তো আজি ভিডিঅ'টো হৈ গ'ল যে এই ৰভাখন বনোৱালৈকে. তো ইয়াৰ মাজত যিখিনি ভিডিঅ' আছিল মই বনাইছোঁ, আজিও আপলোড কৰিছোঁ. নেক্সট ভিডিঅ'টো যদি চাব বিচাৰে যে ৰভাখন কেনেকৈ ডেকৰ কৰা হ'ল তো কমেণ্ট কৰিব. তেতিয়া মই নেক্সট ভিডিঅ'টোৰ কাৰণে উৎসাহ হৈ পেলাই নেক্সট ভিডিঅ'টো বনাম. অলৰেডি লাঞ্চৰ টাইম হৈ গ'ল. 9:30 মানত মই গৈছিলোঁ লোকেল মাৰ্কেটত. দেখাইছিলোঁ ষ্টাৰ্টিঙত ভিডিঅ'টোৰ. তো কি বনালে চাওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ. তো বন্ধুসকল ফাইনেল ভিডিঅ'টো এণ্ড কৰোঁ. তো ভাতৰ থালৰ ওচৰত বহি ল'লোঁ. মাংসটো বনিছে. তো মাংসটো প্ৰথম টেষ্ট কৰোঁ. বনাবলৈ শিকি গ'ল, বনাব পৰা হৈছে. ই মেট্ৰিক পৰীক্ষা দিব যাওঁতে ছাৰ নমস্কাৰ দিছে. তাৰপিছত কি কৈছে, ময়ো পৰীক্ষা দিবলৈ আহিছোঁ আকৌ. নমস্কাৰ হয়. লৈ